নমস্কাৰ কলম ভাই, আজি আমাৰ যিটো বিধানসভা নিৰ্বাচন, এই নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা হিচাপে আমি ইউপিপিএল দলৰ পৰা মোক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে। মই তাৰ কাৰণে মাননীয় শ্ৰদ্ধাৰ আমাৰ দলৰ সভাপতি BTR CM প্ৰমোদ বড়োলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই উপখনত আমাৰ কেন্দ্ৰীয় কমিটিৰ শ্ৰদ্ধাৰ মাননীয় আমাৰ সম্পাদক খগেন ডেকা ডাঙৰীয়া দাদা মোৰ লগত উপস্থিত আছে, মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই উপখনতে মাননীয় শ্ৰদ্ধাৰ আমাৰ সাধাৰণ সম্পাদক জিলা কমিটিৰ মাননীয় গণেশ নাথ ডাঙৰীয়াও উপস্থিত আছে আৰু জিলা কমিটিৰ নেতৃবৃন্দ ইয়াত উপস্থিত হৈছে আৰু তিনিটা ব্লক কমিটিৰ সভাপতি সম্পাদক তেখেতসকলো ইয়াত উপস্থিত হৈছে। তাৰ কাৰণে তেখেতসকললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই যিটো দেখিছোঁ, যিটো উঠান এটা দেখিছোঁ, মই নিশ্চয় এই ইলেকশ্যনৰ পাৰ্টি হিচাপে নিশ্চয় মই জয়লাভ কৰিব পাৰিম, এই আশা মই দেখিছোঁ। নমিনেশ্যনটো বৰ্তমান মই ঠিক কৰা নাই, অহাকালিৰে গম পাম। যিহেতু আমি সুকীয়াকৈ নিজাববীয়াকৈ আমি পাৰ্টি হিচাপে মানে কিবা কৰিছোঁ দলৰ পৰা, মানে আমাৰ কোনো এলায়েন্স নাই, আমি নিজাববীয়াকৈ যিহেতু পাৰ্টিটো কৰিছোঁ, আমি নিশ্চয় আমাৰ ফালৰ পৰা আমি জয়লাভ কৰিম আৰু জয়লাভ হ'ব বুলি মই আশা কৰিছোঁ। যিহেতু প্ৰতিটো জাতি জনগোষ্ঠীৰ মানুহে সহযোগ কৰিছে এই দললৈ, আমাৰ ইউপিপিএল দললৈ। যিহেতু আমাৰ প্ৰথমতে আমাৰ গড়েশ্বৰ যিটো পৰিষদীয় আণ্ডাৰত এটা চাব ডিভিজন হ'ব লগা আছে। প্ৰথম পদক্ষেপ হিচাপে এই চাব ডিভিজনৰ যিটো ডিমাণ্ড, সেইটো ছাকচেছ কৰাৰ কাৰণে দলৰ মাননীয় সভাপতি ডাঙৰীয়াও চৰকাৰ থকা অৱস্থাত এইখিনি কথা উল্লেখ কৰিছিল হিচাপে নিশ্চয় এই চাব ডিভিজনখন অনাৰ কাৰণে আপ্ৰাণ চেষ্টা ৰাখিম। আৰু তাৰ বাদেও যিমানখিনি আমাৰ 55টা ডিপাৰ্টমেণ্ট ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত আছে, উন্নয়নৰ পথত যিখিনি কাম কৰিব লগা আছে, এইখিনি আমি সংবিধানৰ গন্ধি হিচাপে আদায় কৰাৰ ক্ষেত্ৰত চৰকাৰৰ ওচৰৰ পৰা আদায় কৰাৰ মানে মেডিকেলৰ পৰা পাব্লিক হেল্থৰ দিশৰ পৰা যিখিনি ঘাই তাৰে বাদেও যুৱকসকলৰ আৰু ল'ৰা ছোৱালীৰ যিখিনি সুবিধা অসুবিধা, ইয়াৰ ক্ষেত্ৰত যি সুবিধা আছে চৰকাৰৰ, এইখিনি আদায় কৰাৰ ক্ষেত্ৰত মই ভূমিকা লৈ কাম কৰিম। যিহেতু আপোনাক আজি দলে টিকট দিছে, কি ক'ব? মই খুবেই আনন্দ